আৰু এতিয়া কথাটো হৈছে কি আমাৰ মাজুলীৰ স্বাস্থ্য ব্যৱস্থাক লৈ মানে বহুত এটা নিউজ এটা ওলাই আছে মানে নিউজসমূহ তো এইবোৰ একো এটা মিছাও নহয় হেল্ল' ইনফিনিটি আৰ্মি ৱেলকাম টু Myboys Assamese vlog এতিয়া বাজিছে 8টা আৰু এতিয়া মই গা পা ধুলোঁ তাৰপিছত এতিয়া চাহ খাওঁ আৰু চাহ জলপান খাই পেলাই দোকানলৈ বুলি ওলাই যাম ভিডিঅ'টো চাই থাকক শেষলৈকে এয়া আছে চাহ তো ফাইনেলি গাইছ খাই বৈ পেলাই ধুনীয়াকৈ এতিয়া ওলালোঁ এয়া জলপান খালোঁ চিৰা আৰু এৱা গাখীৰে তাৰপিছত আৰু চাহ খালোঁ আৰু এতিয়া চাইকেল লৈ ওলাইছোঁ ফাইনেলি গাইছ আহি পাই গ'লো দোকান এতিয়া এইবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ আগফাল আৰু ভিতৰৰ এইবোৰ চব খাই লৈ ধূপ চাকি জ্বলাই লওঁ তো গাইছ হৈ গ'ল এতিয়া গোটেইখন চাফ চিকুণ কৰি আৰু ধূপ চাকি জ্বলালোঁ আৰু এতিয়া কথাটো হৈছে কি আমাৰ মাজুলীৰ স্বাস্থ্য ব্যৱস্থাক লৈ মানে বহুত এটা নিউজ এটা ওলাই আছে মানে নিউজসমূহ তো এইবোৰ একো এটা মিছাও নহয় চাবলৈ গ'লে মই অলপ দিনৰ আগত এটা এক্সিডেণ্ট হৈছিলে মোৰ সেই এক্সিডেণ্টটো হ'লে তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিলে আল্ট্ৰাচাউণ্ড লিখি দিলে তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিবলৈ গ'লোঁ তাত বোলে ডাক্তৰে নাই ডাক্তৰ কি হ'ল কেলৈ অহা নাই সুধিছোঁ কৈছে বোলে ডাক্তৰ বোলে দিয়াই নাই ইয়াত বোলে সেনেকৈ বুলি ক'লে তাৰপিছত আল্ট্ৰাচাউণ্ড নকৰিলোঁ আৰু সেইকাৰণে মোৰ হাতত ইমান পইচাও নাছিলে যে যোৰহাটত গৈ কৰি আনিমগৈ বুলি এতিয়া যোৰহাটত গৈ আনিবলৈতো মোৰ হাতত পইচা সিমান নাছিলে সেইটো কাৰণে ইয়াত এতিয়া আৰু মোৰ লগৰ যোনটো গৈছিলে তাৰো এক্সিডেণ্টটো হৈছিলে ন তাৰপিছত সিও অলপ দুখ পালে তাৰপিছত সেই তাকো লৈ গৈছিলোঁ লৈ যাওঁনে তাৰপিছত দেখাবলৈ হেৰি কৰিছোঁ ডক্তৰ মানে লাইনটো দেখিয়ে আপোনাৰ মানে মাথা গৰম হৈ গৈছে আৰু মানুহৰ ৰাতিপুৱা 6টামান বজাৰ পৰা লাইন পাতে নেকি মানে সিমানমান বজাৰ পৰা লাইন পাতি সেই 12টা 11টা বজাত মানে হেৰি পায়গৈ মানে ডাক্তৰ এজন দিছে চব মানে হেৰি কৰিবলৈ গায়নী বিভাগটো বেলেগকৈ আছে তাৰ বাহিৰে ইবোৰ মানে চব বিভাগৰ ভিতৰত এজন ডাক্তৰ আছে হেৰি OPD ধেৰ আছে কিন্তু ডাক্তৰ নাই তাত মানে অকল এজনে ডাক্তৰ এজনেই চববোৰ চাই আছে চ' এইটো একচুৱেলি ক'বলৈ গ'লে মিছাও নহয় যিবোৰ নিউজ চলি আছে চ' চৰকাৰে অকণমান চকু দি চাব লাগে আমাৰ মাজুলীৰ বাবেও কাৰণ গোটেই মাজুলীৰ ভিতৰত এখনে ভাল চিকিৎসালয় আছে আৰু সেইখন আছে গড়মূৰ আৰু সেইখনতে যদি এনেকুৱা অৱস্থা হয় গোটেই মাজুলীৰ মানুহখিনি তালৈকে আহে আকৌ সেইখনতে যদি এজন ডাক্তৰ দিয়ে বা আৰু কি এইবোৰ আল্ট্ৰাচাউণ্ড এইবোৰ ডাক্তৰে নিদিয়ে তো কেনেকৈ হ'ব চ' আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে চৰকাৰৰ কাণতো এইবোৰ পৰে আৰু চৰকাৰে অকণমান যাতে চকু দিয়ে মাজুলীলৈ তো গাইছ মাজুলীখন পিছ পৰি আছে যদি একমাত্ৰ বিভাগটো হৈছে সেইটো হৈছে স্বাস্থ্য বিভাগটো একদম বহুত পিছ পৰি আছে বুলি ক'ব পাৰি চ' চৰকাৰে অকণমান চকু দিয়ক আপোনালোকে আৰু ডাক্তৰ যিসকল থাকে সেইসকল মানে ইমান হেৰিও নহয় নেকি মানে ইমান এক্সপাৰ্ট ডাক্তৰো নানে ইয়ালৈ কিয় কি কথা এইবোৰ ইমান নাজানো মানে মুঠতে যোৰহাটৰ মেডিকেল কলেজত পঢ়ি থকা সৰু কিছুমান ষ্টুডেণ্টক পঠিয়াই দিয়ে তেনেকুৱা মানে অকণমান প্ৰেক্টিকেল কৰিবৰ কাৰণে পঠিয়াই নে মানে প্ৰায়ভাগ মানে সৰু ডাক্তৰে পাব বেছি মানে ষ্টুডেণ্ট ডাক্তৰবোৰ বেছি আহে ইয়ালৈ কেইদিনমান থাকে আকৌ গুচি যায় তেনেকুৱা মানে এতিয়া সেইদিনাখনি মই সেয়া আল্ট্ৰাচাউণ্ড কৰিবলৈকে নহ'লে বহুত দিন মই তাৰপাছত সুধিলোঁ কিমান দিন হ'ল কৈছে বোলে বহুত দিন হ'ল বোলে দিয়াই নাই ডাক্তৰ তেনেকৈ বুলি ক'লে আমাৰ দাদা এজন আছিলে মানে ওচৰৰে দাদা এজন তাত কৰে সেই গড়মূৰ চিভিলতে কৰে মানে কিবা কি কৰে ইমান ভালকৈ নাজানো তাৰপিছত সেইজনক সুধিলোঁ মানে ডিটেইলছত তেতিয়া সেইজনে ক'লে বোলে ডাক্তৰ বোলে ইয়াত দিয়াই নাই বোলে কিমান দিন হ'ল সুধিছোঁ বহুত দিন হ'ল বোলে দিয়াই নাই ইয়াত ডাক্তৰ সেই আল্ট্ৰাচাউণ্ডৰ কাৰণে চ' তেনেকুৱা অৱস্থা হৈ আছে মানে মাজুলী স্বাস্থ্য বিভাগটো তো গাইছ আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু Myboys ফেমিলি মেম্বাৰ হ'বৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই